নমস্কাৰ বন্ধু বান্ধৱসকল, মই ৰঞ্জুন আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভাল। আজি পুনৰ আপোনালোকৰ মাজলৈ আকৌ এটা ৰেচিপি লৈ আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে বুট দালি অতি সহজতে টেষ্টি কেনেকৈ বনাব পাৰি। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি বুট দালিখিনি মই ৰাতিপুৱাই কি কৰিলোঁ, 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছিলোঁ। যদি বুট দালিটো তিয়াই ৰখা হয় তেতিয়া অতি সোনকালে হয়। মই তিয়াই ৰাখিছিলোঁ। এতিয়া ইয়াত মই ধুনীয়াকৈ ৰেডি কৰি লওঁ। ইয়াক এতিয়া মই ধুনীয়াকৈ ৰেডি কৰি ল'ম। কুকাৰত দি চিটি মাৰি ল'ম। বাকীখিনি বস্তু ৰেডি কৰি লৈছোঁ। এতিয়া কেনেকৈনো বইল কৰোঁ ষ্টাৰ্ট কৰোঁ। দালিখিনি কোমলি ধুনীয়াকৈ ধুই ৰাখিলোঁ। এতিয়া মই গোটেই বুট দালিখিনি দি দিলোঁ। আপোনালোকে এনেকৈ দি দিব। বুট দালিৰ লগত এইখিনি দেখিছেনে, কুকাৰত মই দি দিলোঁ। এতিয়া মই আলুগুটি এটা কাটি ৰাখিছিলোঁ, আলুগুটিটো দি দিছোঁ। আপোনালোকে দিবও পাৰে নিদিবও পাৰে। যিহেতু মোৰ বাচ্ছা এটা আছে, ল'ৰাটোক আলুগুটি লাগে, সেইকাৰণে আলুগুটি এটা মই দিওঁৱেই দালিত। পিঁয়াজ অকণমান দিছোঁ, আদা নহৰু পেষ্ট আধাটো ইয়াত দিছোঁ বইল কৰোঁতে, আধাটো মই তেলত দিম। অকণমান হালধি দিছোঁ আৰু সোৱাদৰ হিচাপত নিমখ দিছোঁ। আপোনালোকে চাই ল'ব, নিমখটো নিজৰ হিচাপত দিব। নিমখ দিছোঁ, অকণমান গৰম মছলা দিছোঁ। যিহেতু মই দালিত মছলাটো ব্যৱহাৰ নকৰোঁ, আপোনালোকে খাই যদি মছলাটো দিব পাৰে। মই গৰম মছলা অকণমান দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ আৰু একো নিদিওঁ। ইয়াত পানী অলপ দিম জোখৰ হিচাপত। যিহেতু 2 কাপ দালি দিছিলোঁ, 2 কাপ দালিৰ জোখত দিছোঁ 3 কাপমানৰ পানী। আৰু পাছত মই পানী ব্যৱহাৰ নকৰোঁ। এইটো পানীয়ে একেবাৰে হৈ যাব। আৰু পানীটো একেবাৰে দিব লাগে, পাছত দিলে অকণমান টেষ্টটো কমি যায়। এতিয়া মই কুকাৰত 3টামান চিটি মৰাই ল'ম। এতিয়া গেছত তুলি দিলোঁ। মই 3টা চিটি অহালৈকে, দেখিছেনে, 3টা চিটি মাৰিলে দালিখিনি বহুত ধুনীয়াকৈ এনেকৈ বইল হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত যদি পানী এড কৰোঁ বুলি ভাবে কৰিব পাৰে। খালি পানীটো সদায় গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী দিলে ভাল, ঠাণ্ডা পানী দিলে আকৌ ঠাণ্ডা হৈ যাব, আকৌ গৰম কৰিব লাগিব। সেইকাৰণে সদায় গৰম পানী ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াক তেল মাৰিবৰ কাৰণে ৰেডি কৰোঁ। কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হ'ল। এতিয়া মই তেল ব্যৱহাৰ কৰিছোঁ। তেল দিম। তেল আপোনালোকে, মই মাষ্টাৰ অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘৰত যি তেল ব্যৱহাৰ কৰে সেইটোৱে কৰিব, নহ'লে ঘিউ দিব পাৰে। মই মাষ্টাৰ অইল ব্যৱহাৰ কৰিছোঁ। তেলটো গৰম হৈ গ'ল। মই এতিয়া তেলত শুকান জলকীয়া 3টা দিম আৰু তেজপাত 2টা দিম। এতিয়া ধুনীয়াকৈ তেলত দিলে ভাল, স্মেলটো ধুনীয়া আহে। আপোনালোকে বইল কৰোঁতে দিব পাৰে। তেজপাতটো বইল কৰোঁতে দিলেও ধুনীয়া এটা স্মেল আহে। মই খালি তেলতে দিওঁ। পিঁয়াজটো অলপ ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজটো এনেকৈ অলপ, পিঁয়াজটো যিহেতু মই বইল কৰোঁতে পিঁয়াজ দিয়াই আছে, ইয়াত কমকৈ দিছোঁ। এতিয়া আদা নহৰু পেষ্টটো অকণমান দি দিছোঁ। ধুনীয়াকৈ এইখিনি ভাজি ল'ম। পিঁয়াজটো অকণমান ফ্ৰাই হওঁতে মই বিলাহী এটা যিহেতু কাটি ৰাখিছিলোঁ, আপোনালোকে বিলাহীটো বইল কৰোঁতেও দিব পাৰে। বইল কৰোঁতে দিয়াতকৈ আপোনালোকে এনেকৈ ফ্ৰাই কৰি দিবচোন, তেতিয়া দালিকণ খাবলৈ বৰ টেষ্টি হয়, কালাৰটো ধুনীয়া আহে। আৰু বইল কৰোঁতেও দিব পাৰে। আপোনালোকে যেতিয়া দালিটো বইল কৰে তেতিয়া আপোনালোকে বিলাহীটো তাতে দি দিব পাৰে। মই খালি বইল কৰোঁতে নিদিওঁ, মই এনেকৈ ফ্ৰাই কৰি দিওঁ, তেতিয়া খাই টেষ্টি বহুত ভাল লাগে। মই বনোৱাৰ দৰে বনাই চাবচোন। এনেকৈ বনাই খাই চাব, বহুত ভাল লাগে। অতি সহজতে একদম চিম্পুল ষ্টাইলত বনাইছোঁ। ঘৰত যেনেকৈ বনায় তেনেকেই বনাইছোঁ মই। আৰু বেছি মছলা খোৱাটোও ভাল নহয়। মই দালিটোৰে ঢালি দিলোঁ। চাবচোন, অকণমান উতলিবলৈ দিম ইয়াক। দিছেনে, ধুনীয়া কালাৰ আহিছে। একো ব্যৱহাৰ কৰা নাই, একদম চিম্পুল, চবেই খাব পৰাকৈ চিম্পুলকৈ বনাইছোঁ। যিহেতু মাহঁতে বেছি মছলা, আগৰ মানুহে বেছি মছলাটো নাখায়, এনেকৈয়ে আমাক খুৱাইছিলে মাহঁতে। আৰু মই তেনেকৈয়ে মাহঁতৰ ষ্টাইলতে বনাইছোঁ। আপোনালোকে মোৰ দালিকণ কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাবচোন, মই বনোৱা দালিকণ কেনেকুৱা হৈছে। আৰু এনেকৈ বনাই চাব, খাই লৈ ক'ব যে কেনেকুৱা হৈছে। ঠিক আছে, মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে ধুনীয়া কমেণ্ট এটা আৰু লাইক এটা কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ। মই বনোৱা দালিকণ কেনেকুৱা হৈছে।